বন্ধুসকল ওয়েলকাম ব্যাক মাই ইউটিউব চেনেল মিথুনৰ ব্লগছ পুনৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল ফাইনালি আহি গ'ল টি আৰ্মি নটিফিকেশ্যন নিউ ৰিক্ৰুটমেণ্ট 2025 বাবে টি আৰ্মি অপেন ৰেলী। বন্ধুসকল এতিয়া কথাটো হ'ল যে আমাৰ অসমৰ কোনটো তাৰিখত বা কোনখন ডিষ্ট্ৰিক্টৰ ক'ত ইণ্টাৰভিউ অনুষ্ঠিত হ'ব, টোটেল কিমান ভেকেঞ্চি আছে আৰু লগতে কোনটো তাৰিখৰ পৰা ইয়াৰে ইণ্টাৰভিউ অনুষ্ঠিত হ'ব, সকলোখিনি ডিটেইলছ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ষ্টেপ বাই ষ্টেপ জনাব বিচাৰিছোঁ। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ একদম শেষলৈকে চাই থাকিব। যদিহে আপোনালোকে আমাৰ চেনেলৰ প্ৰথমবাৰৰ কাৰণে আহিছে বা কোনোবাই নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন ৰিলেটেড চাকৰি খবৰসমূহ আপোনালোকে আমাৰ চেনেলত আগতীয়াকৈ পাই থাকিব। বন্ধুসকল এতিয়া মই আপোনালোকক জনাব বিচাৰিছোঁ যে টি আৰ্মি টেৰিটৰিয়েল আৰ্মিৰ অল আছাম ডিষ্ট্ৰিক্টৰ কোনটো তাৰিখত কোনটো ডেটত পৰিছে বা কোনখন ডিষ্ট্ৰিক্টৰ ক'ত পৰিছে সকলোখিনি ডিটেইলছ মই এতিয়া আপোনালোকক জনাবলৈ বিচাৰিছোঁ। 121 বেটেলিয়ন টেৰিটৰিয়েল আৰ্মি ৰিক্ৰুটমেণ্ট ভেনু লোকেশ্যন চেতচালমাৰা মিলিটাৰী ষ্টেচন তেজপুৰত ইয়াৰে ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। এতিয়া বন্ধুসকল আপোনালোকে এইটো বিষয়ে নিশ্চয় গম পালে। এতিয়া আমাৰ অসমৰ কোনটো ডিষ্ট্ৰিক্টত বা কোনখন ডিষ্ট্ৰিক্টৰ ক'ত ইণ্টাৰভিউ অনুষ্ঠিত হ'ব মই এতিয়া আপোনালোকক জনাবলৈ বিচাৰিছোঁ। বন্ধুসকল এতিয়া মই আপোনালোকক এইটো স্ক্ৰীণত দেখাই দিছোঁ, নটিছখন আপোনালোকে ভালদৰে চাই ল'ব। এতিয়া মই আপোনালোকক জনাই দিছোঁ, প্ৰথমতে আপোনালোকৰ ইণ্টাৰভিউ অনুষ্ঠিত হ'ব 20 নৱেম্বৰ 2025 আপোনালোকৰ আপাৰ আছামৰ হয় বন্ধুসকল, পুনৰ কৈছোঁ আপাৰ আছামৰ 20 নৱেম্বৰ 2025 ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। বন্ধুসকল মই এতিয়া ডিষ্ট্ৰিক্টবোৰ কৈ দিছোঁ। ইয়াতে আপোনালোকে দেখিবলৈ পাব যে তিনিচুকীয়া, ধেমাজি, চৰাইদেউ, শিৱসাগৰ, লখিমপুৰ, মাজুলী, ধেমাজি আৰু লগতে যোৰহাট, গোলাঘাট এইকেইখন ডিষ্ট্ৰিক্টৰ 20 ডিচেম্বৰ তাৰিখে ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। এইকেইখন ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউ অনুষ্ঠিত হ'ব চালমাৰা মিলিটাৰী তেজপুৰ আছামত, আৰু লগতে 21 নৱেম্বৰ তাৰিখে ইণ্টাৰভিউ অনুষ্ঠিত হ'ব চেণ্ট্ৰেল আছামৰ। ডিষ্ট্ৰিক্টখিনি মই কৈ দিছোঁ, যেনে ৱেষ্ট কাৰ্বি আংলং, হোজাই, কাৰ্বি আংলং, ডিমা হাছাও, লগতে মৰিগাঁও, বিশ্বনাথ, শোণিতপুৰ এইকেইখন ডিষ্ট্ৰিক্টৰ 21 ডিচেম্বৰ তাৰিখে ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। তাৰপিছত এতিয়া কৰিছোঁ আমাৰ লোৱাৰ আছামৰ মানে আমাৰ ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। লোৱাৰ আছামৰখিনি মই কৈ দিছোঁ, আপোনালোকক চাই ল'ব। বৰপেটা, নলবাৰী, বজালী, বঙাইগাঁও, ধুবুৰী, চাউথ চালমাৰা আৰু লগতে মানকাছাৰ এইকেইখন ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউ অনুষ্ঠিত হ'ব 22 নৱেম্বৰ 2025। তাৰপিছত 24 নৱেম্বৰ তাৰিখে ইণ্টাৰভিউ অনুষ্ঠিত হ'ব বৰাক ভেলী, মানকাছাৰ, হাইলাকান্দি আৰু লগতে কৰিমগঞ্জ এইকেইখন ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউ অনুষ্ঠিত হ'ব 24 নৱেম্বৰ তাৰিখে। আৰু লগতে শ্ৰীভূমি আৰু লোৱাৰ আছামৰ যেনে কামৰূপ, মেট্ৰ', কামৰূপ, গোৱালপাৰা এইকেইখন ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউ অনুষ্ঠিত হ'ব 24 নৱেম্বৰ 2025। বাকী বন্ধুসকল 25 নৱেম্বৰ 2025 ইণ্টাৰভিউ অনুষ্ঠিত হ'ব বিটিআৰি ডিষ্ট্ৰিক্ট, কোকৰাঝাৰ, ওদালগুৰি, তামুলপুৰ, চিৰাং ডিষ্ট্ৰিক্ট এইকেইখন ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউ অনুষ্ঠিত হ'ব 25 নৱেম্বৰ 2025। বন্ধুসকল এতিয়া কথাটো হ'ল যে আপোনালোকে ইতিমধ্যে গম পালে যে ইয়াৰ এইকেইখন ডিষ্ট্ৰিক্টত বা কোনবোৰ ডিষ্ট্ৰিক্টৰ ক'ত ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। 121 বেটেলিয়ন টেৰিটৰিয়েল আৰ্মি চালমাৰা মিলিটাৰী ষ্টেডিয়ামত তেজপুৰ আছামত ইয়াৰে ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। 129টা ভেকেঞ্চি যিটোৰ বাবে দেখিবলৈ পাব। আৰু লগতে চল্ডাৰ চিট কমিটিৰ কাৰণে ভেকেঞ্চি আছে এটা, চল্ডাৰ হেয়াৰ ড্ৰেছাৰ মানে ট্ৰিটমেণ্টৰ কাৰণে ভেকেঞ্চি আছে 2টা, লগতে চল্ডাৰ ক্লাৰ্কৰ কাৰণে আছে এটা। বাকী বন্ধুসকল টোটেল আপোনালোকৰ ভেকেঞ্চি হ'ল 130টা ভেকেঞ্চি আপোনালোকে ইয়াতে টি আৰ্মি টেৰিটৰিয়েল আৰ্মি দেখিবলৈ পাব। 121 বেটেলিয়ন চাউথ চালমাৰা মিলিটাৰী তেজপুৰ আছামত। যদিও আপোনালোকে এই ভেকেঞ্চি বা এই পদবিলাকৰ প্ৰতি ইণ্টাৰেষ্ট হয় বা ইয়াতে যদি আপোনালোকে এই টি আৰ্মি টেৰিটৰিয়েল আৰ্মিত যদি আপোনালোকে ইণ্টাৰভিউ দিম বুলি ভাবিছে বা যাব বিচাৰে তেতিয়াহ'লে আপোনালোকে ইয়াতে ইণ্টাৰভিউ দিব যাব পাৰিব। আৰু লগতে বয়সৰ সময়সীমাটো হয়তো নিশ্চয় গম পাইছে যে 18 বছৰৰ পৰা 42 বছৰলৈকে আপোনালোকে ইণ্টাৰভিউ দিব যাব পাৰিব। কোৱালিফিকেশ্যন চল্ডাৰ যিটোৰ কাৰণে 10 পাছ কৰিলে হৈ যাব, আৰু লগতে 45% থাকিব লাগিব। প্ৰত্যেকখন ছাবজেক্টতে 33 মাৰ্ক থাকিব লাগিব। চল্ডাৰ ক্লাৰ্কৰ ইণ্টাৰভিউ দিবলৈ হ'লে হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব, যিকোনো স্কিমৰ পৰা পাছ কৰিলে হৈ যাব। ইয়াতে 60% থাকিব লাগিব, আৰু লগতে আপোনালোকৰ ইংলিছ আৰু মেথছত 60% থাকিলে ইয়াতে ইণ্টাৰভিউ দিব যাব পাৰিব, আৰু লগতে 50% ইংলিছ আৰু মেথছত থাকিব লাগিব। বাকী বন্ধুসকল টেটমেণ্টৰ ইণ্টাৰভিউ দিবলৈ হ'লে 8 পাছ কৰিলেও ইণ্টাৰভিউ দিব পাৰিব, 10 পাছ কৰিলেও ইণ্টাৰভিউ দিব পাৰিব। লগতে আপোনালোকৰ প্ৰত্যেকখন ছাবজেক্টতে 33 মাৰ্ক হ'ব লাগিব। এইখিনি কোৱালিফিকেশ্যন আৰু লগতে বয়সৰ সময়সীমা কোনখন ডিষ্ট্ৰিক্টত ক'ত ইণ্টাৰভিউ হ'ব সকলোখিনি ডিটেইলছ আপোনালোকে এতিয়া নিশ্চয় গম পালে। যদি ভিডিঅ'টো ইয়ালৈকে চাইছে তেন্তে এটা লাইক কৰক, আৰু যিমান পাৰে ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰক, যাতে এই ভাল খবৰটো এই আপডেট সকলোৱে গম পায়।